নমস্কাৰ। সকলো ভালে আছে, কুশলে আছে, চবে ভালে থাকক, কুশলে থাকক। মই তো নামি গৈছিলোঁ, কাপোৰ দিব গৈছিলোঁ, দহি কৰি দহি দিব গৈছিলোঁ। কি আনিছোঁ আপোনালোকক দেখা নাছিলোঁ দেই। কি আনিছোঁ চাব। কি আনিছোঁ মই দেখাম। কাপোৰ দিলোঁ, চাদৰ দুখন দহি কৰি দিলোঁ। তাৰপিছত বাইদেউ আলু দিছিলোঁ, বাইদেউ আলু দিছে দুখন দহি কৰিবৰ কাৰণে। তাৰপিছত আলু আনিছোঁ 2 কিলো ঘৰৰ বজাৰ। মই কাপোৰখিনি দি পইচা পাইছোঁ, পইচা পাই আলু আনিছোঁ 2 কিলো। চাদৰ আনিছোঁ, ৰংগুৰা আনিছোঁ, চাহপাত আনিছোঁ, পতঞ্জলি চাবোন আনিছোঁ, আৰু কি আনিছোঁ, ইটা আনিছোঁ, ইটা 1 কিলো আনিছোঁ, নেমু টেঙা 10 টকা 5টা আনিছোঁ, নেমু টেঙা 5টা আনিছোঁ 10 টকা। এটা খেৰৰ দিনৰ খালোঁ তলত গাজৰ খালত ডাঙৰ গাজৰ আৰু মই শান্তি গাজৰ আৰু মই খেৰৰ দিনৰ খালোঁ। সৰু গাজৰ দোকানৰ পৰা আহি পোৱা নাছিলে। তাৰপিছত গোঁসাইক দিবৰ কাৰণে কল আনিছোঁ 6টা। তাৰপিছত আম আনিছোঁ 1 কিলো। আলু গোঁসাইক দিম ঘৰত আৰু ঘৰত দিম এনেই দিব লাগে ন। আমিতো চব খাওঁ, মাছ খাওঁ, মাংস খাওঁ, কিমান পইচা যায় হয়নে নহয়? এই অকণমান পইচা পালে আৰু লৈ আহিছোঁ আৰু গোঁসাইৰ আগত দিবৰ কাৰণে। বেয়া কৰিছোঁ নেকি? বেয়া কৰিছোঁ নে ভাল কৰিছোঁ? আপোনালোকে ক'ব হা, জনাব দেই। মই এইখিনি বজাৰ কৰিলোঁ আৰু কি আনিছোঁ। তাৰপিছত দোকানৰ পৰা আহি বাইদেউহঁতৰ ঘৰত বহিলোঁ, বহি নেমু চৰবত বনালোঁ। শান্তি বাইদেউ মই মিলি 2 গিলাচ নেমু চৰবত খালোঁ। ৰস নাই, নেমু টেঙাটো ৰস নাই। তাৰপিছত সৰু বাইদেউ আহি কঁঠাল ভাঙিছিলে, কঁঠাল খালোঁ, 6-7টা কঁঠাল খালোঁ। তাৰে এইখিনি কঁঠালৰ গুটি দেখিছেনে? খায়নে আপোনালোকে? এতিয়া ৰাতি গধূলি এইটো কি কৰিম, কুকাৰত দি 7টামান হুইচেল দিম, দি চাহৰ লগত খাম। আপাইতো নাখায়, এইটো আপাই নাখায়, ময়ে খাম হয়নে নহয়? এনে পেলনি এইটো ইয়াতে নিজৰ বাৰীৰে কঁঠাল হয় ন, হয়নে? আৰু কাম কৰিছোঁনে? এইখিনিয়ে বজাৰ আজি। আৰু আছে, আৰু 2খন দিব আছে, এখন এতিয়া কৰিব লাগিব। আজি বিচনা উঠাই নাই, আপাৰ বিচনা উঠাই নাই। আমাৰ বিচনা আছে, নেদেখাম আপোনালোকে হাঁহিব। কেইটা বাজিছে গম পায়নে? 3টা 3:30 বাজিছে। কাপোৰ কাৰণে দি মেলি বাইদেউহঁতৰ ঘৰত 1 ঘণ্টা 1.5 ঘণ্টা বহিলোঁ। বহি মেলি ঘৰত আহিছোঁ আৰু বাইদেউ কিবা চব্জি দিছোঁ দেখাই আছিলোঁ। কচু ভাজি, এইটো কচু ভাজি, এইটো ডাঠা শাকৰ ভাজি দিছে। আপোনালোকে চিনিয়ে পাব, ডাঠা শাকৰ ভাজি আৰু এইটো কি কচুৰ ভাজি বাইদেউ দিছে। মই এতিয়া সেয়া দি ভাত খাম। তাৰপিছত কি আছে বা, দালি আছে মোৰ, কালি বনোৱা দালিয়ে আছে, সেয়া দি ভাত খাম। ভাত নাছিলোঁ, ৰাতিপুৱা ভাত বনাইছোঁ, সেয়া দি আৰু খাম আৰু মই এতিয়া। আৰু দুটামান বস্তু আনিব থাকিলে, গোঁসাই ধূপ আনিব পাহৰিলোঁ। গোঁসাই ধূপ তেলখিনি আনিলোঁ বাৰু, ধূপখিনি আনিব পাহৰিলোঁ। গধূলি নামি যোৱা হয়, সেই লৈ আহিম। ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে চাব।
কেনেকুৱা লাগিছে জনাব। ঠিক আছে, বাই বাই, এটা সামৰোঁ।